লাভ ইউ বেবি। কাৰ লগত কথা পাতি আছিলা তুমি? ফ্ৰেণ্ডৰ লগত কথা পাতি আছো। ফ্ৰেণ্ডক কোনবা আই লাভ ইউ বেবি বুলি কয়? আৰে কেতিয়া মই আই লাভ ইউ বেবি ক'লো? মই নিজ কাণে শুনিছো। তোমাৰ শুনাত ভুল হৈছে কি জানি? ৰবা কথা পাতি ল'ব দিয়া মোক ফ্ৰেণ্ডৰ লগত। ৰেড কালাৰৰ শাৰী মজা লগা হ'ব। কাক মজা লগা হ'ব ৰেড কালাৰৰ শাৰীত? ৰেড কালাৰ? আৰে ৰেড কালাৰৰ শাৰীৰ কথা মই কেতিয়া পাতিলো? ৰেড কালাৰ ৱাইনৰ কথা পাতি আছো মই ফ্ৰেণ্ডৰ লগত। তোমাৰ আজি হৈছে কিনো? বাৰে বাৰে মোক সন্দেহ কৰি আছ। ফোনটো দেচোন তোমাৰ। ফোনটো কাটি দিলা তুমি? ফোনটো দিবা কৈছো দেচোন মোক। মই তোমাৰ ফ্ৰেণ্ডৰ লগত কথা পাতিম। কিয় কথা পাতিব লাগে তুমি ফ্ৰেণ্ডৰ লগত? তুমি কথা পাতিলে কি ভাবিব তুমি মোক সন্দেহ কৰ। আৰু তোমাৰ আজি হৈছে কিনো? নিজৰ কাম বন বাদ দি কিনে মোৰ পিছে পিছে ঘূৰি আছ। মই তোমাক সন্দেহ কৰা নাই, মই ক্লিয়াৰ কৰিম। ফোনটো দে। এতিয়া নাপাওঁ তুমি ফোন, মোৰ এখন ইম্পৰ্টেণ্ট মিটিং আছে, পিছত চাবা। গড জানতে পারছিল। মোক নোদাকে তুমি মোবাইল কেলে লৈছ মোৰ? আগতে তুমি মোবাইলৰ পাছৱৰ্ডটো খুলি দিয়া মোক। কাৰ লগত কথা পাতি চাব লাগে। নৰো মই দেখাবা। আৰু শুনা, মোক প্ৰাইভেচি লাগে। আগতে তুমি প্ৰাইভেচি বিচৰা নিছিলা, এতিয়া যে প্ৰাইভেচি বিচাৰিছা তুমি, নিশ্চয় তোমাৰ কাৰোবাৰ লগত এফআইআৰ চলি আছে, সেইকাৰণে মোৰ পৰা মোবাইলটো লুকাই ৰাখি আছা তুমি। কাৰ লগত এফআইআৰ চলি আছে সঁচা কথা কওঁ কিন্তু। তুমি লাগাতকৈ অলপ বেছি ভাবি থাকা। মইতো ফ্ৰেণ্ডৰ লগতে কথা পাতি থাকোঁ, ক'বাৰ কিবা ভাবি থাকে এলা। মই যাওঁ, মোক ফ্ৰেণ্ডে ফোন কৰিছে আৰু পিছত চাবা দা মোবাইল। হেল্ল', কাৰ ইমান আৰ্জেণ্ট ফোন আহি থাকে? কোনে ইমান ফোন কৰি থাকে? মই উইলে বিচাৰিম। জুমি মোবাইল দে। মই তোমাৰ মোবাইলটো নেদাওঁ, কেইটাক লগি নেদাং, যেইটাক লগি মই গম নাপাওঁ তুমি কাৰ লগত কথা পাতি থাক। কি কৰিবা জানি কেনে? কি লুকাইছো মই? যিটো একদম সঁচা কথা ক। কাৰ লগত এফআইআৰ চলি আছে তোমাৰ? কোন হে ছোৱালীজনী? তুমি পাগল হৈছ? মোৰ এফআইআৰ কাৰ লগত? হাঁহি বাদ দিয়া তোমাৰ, মই ধেমালি কৰি থকা নাইতো। জুমি ফোন দা, ফোন দা। হেল্ল' দাদা, আপুনি যে এটা কেক অৰ্ডাৰ দিছিলে এনিভাৰ্চাৰীৰ কাৰণে, সেইটো ৰেডি হৈছে। হেল্ল' দাদা, এই যে আপুনি ওপৰত লিখিবলৈ দিছিলে লাভ ইউ বেবি বুলি, সেইটো কেক। ঠিক আছে, মই বুজি পাইছোঁ, পিছত কথা পাতি আছোঁ। গম পালা এতিয়া মোৰ কাৰ লগত এফেয়াৰ চলি আছে। আৰু শুনা, ষ্টাৰ্টিঙত যে মই লাভ ইউ বেবি কৈছিলোঁ, সেইটো মই আমাৰ কেকত লিখা কৈছিলোঁ। গম পালা? তুমি মোক এনে মিছাতে সন্দেহ কৰি থাকা, আৰু এই সন্দেহ কৰি কেনে মোৰ ছাৰপ্ৰাইজটো তুমি বৰবাদ কৰি দিলা। তুমি লুকাচুপিকে কথা পাতি আছ, লাভ ইউ বেবি বুলিও কৈছ ফোনত। তোক ৱাইফে সন্দেহ কৰিব। আৰু সেই ৰেড কালাৰৰ শাৰী তোমাৰ কাৰণে অৰ্ডাৰ দিছিলোঁ, কাৰণ আমাৰ এনিভাৰ্চাৰী আহি আছে। ভাবিছিলোঁ তোমাক গিফ্ট দিম, ছাৰপ্ৰাইজ দিম, কিন্তু তাৰ আগতে তুমি বেংক বাজি দিলা। চৰি। শুনা, মিছাতে এনে সন্দেহ নকৰিবা। যিকোনো এটা ডিচিশ্যন লোৱাৰ আগত সত্যটো জানি ল'বা। গতিকে আজিৰ পৰা মিছাতে সন্দেহ নকৰিবা। অ'কে। প্ৰথমতে যে তুমি লাভ ইউ বেবি শুনিছিলা, গম পালা? এইটো যে দেখাম আৰু পিছত এডিটিং বুলি গম পাবা দে। আনাদৰ होंगे थोड़ी थी तो सोच तो लगा होंगे ইমোশনাল। গতিকে আজিৰ পৰা মিছাতে সন্দেহ নকৰিবা। অ'কে। মই দুপকে মাৰছো। ও মোক যাবা দি আরে তুই ইনকে বগলার ধরে নেবি অলপ লাই। রোমান্টিক এনে মাথাতে ফেলিলে হৈ যাব। ওকে বুলি কৈ ফেলে। সরি।
গতিকে আজিৰ পৰা মিছাতে সন্দেহ নকৰিবা। অ'কে